भारत माता की। हेलो गाइस, আজি আমি মেক্সিমাম লগৰ 20-25টা ক'ত যাম কি কৰিম আপোনালোকক সকলো বস্তু দেখাম। আৰু মোৰ লগত আছে আজিবুৰ দা আৰু মই আৰু লগৰ এগাল আছে, যাম আৰু দেখুৱাম। আজিবুৰ দা, আজি ক'ত যাম কি কথা? তোমালোকৰ ঘৰৰ ওচৰত জেগাটো আজি আহিছোঁ আমি ইমান দূৰৰ পৰা, কি কোৱা সেইটো বিষয়ে? ফ্ৰেণ্ডছ, আজি আমি কাকৈ ওলাই আহিছোঁ। আছাবলদা আহিছে, আমি বহুত আগৰ পৰা লগৰ, তো আগৰ পৰা ভিডিঅ' চিডিঅ' বনাই থাকোঁ। তো আজি আমি প্ৰায় 30-40জন মানুহ ওলাই আহিছোঁ। আমাৰ গাঁৱৰ পৰা প্ৰায় 20-25জন আহিছে, আছাবলদা লৈ আহিছে 12জন মান। চবেই মিলি আমি কাকৈ যি আছে চব ঘূৰিম, গা ধুম আৰু এনজয় কৰিম চবেই মিলি। আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে আছাবলদাক ছাপোৰ্ট কৰিব, কাৰণ আমি বহুত দিন হৈ গ'ল মাজতে ভিডিঅ' চিডিঅ' দিয়া নাই। আপোনালোকক হয়তো পাহৰি গৈছে আমাক, আগত চাব পাৰিছিলে আমি কণ্টিনিউ ভিডিঅ' দি থাকোঁ। আজিকালি মানুহৰ সময় আৰু পৰিস্থিতিয়ে চব সলনি কৰি দিয়ে, চবেই জানে। তো ভাবি আছোঁ এতিয়া আমি আকৌ ইউটিউবত বা ইনষ্টাগ্ৰামত জইন হ'ম। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ছাপোৰ্ট কৰে তেন্তে আমি কণ্টিনিউ ভিডিঅ' দি থাকিম। চ' গাইজ, আমি এতিয়া আহি পাই গৈছোঁ নাওবৈচা ডিফুত চবে আমি বাইকত তেল ভৰাই লৈ আকৌ যাত্ৰা আৰম্ভ। আমি পাই গ'লোঁ এতিয়া মেইন প্লেচ, আৰু মোৰ লগৰ এগাল চবে ৰেডি হৈ আছে আৰু আপোনালোকক দেখাই আছোঁ আমি ক'ত গা ধুম কি কৰিম। একদম পুৰা ফাইনেলি জেগাটো পাই গ'লোঁ, যদি কিবা এটা ভাল লাগি গ'ল। চাওকচোন লগৰবোৰৰ কাপোৰ খোলাৰ উৎপাতটো। চবেই কাপোৰ চাপোৰ খুলি এতিয়া ৰেডি হৈ আছে আমি নদীত নামিবলৈ। আমি আছোঁ বৰ্তমান কাকৈ নদীত আৰু আমি চবে একেলগত পেপচি খাই আছোঁ। ইমান গৰম দিছে, গৰমত পেপচি খালেহে ভাল লাগিব। আৰু চবে গা ধোৱাত ব্যস্ত। গাইজ, কাকৈ নদীত আহি ইমান ভাল লাগিছে। আপোনালোকে যদি এইটো গৰমত যদি কাকৈ অহা নাই, আপোনালোকে আহিবলৈ চেষ্টা কৰিব। গা ধুবলৈ বহুত বেছি ভাল জেগা এইটো, আৰু আপোনালোকে আহিব। কাকৈ জেগাৰ ভিউখিনি ইমানেই ভাল লাগিছে নহয়। ভাৰত মাতা কি, ভাৰত মাতা কি। আমি এতিয়া গা চা ধুই শেষ হৈ গ'ল, এতিয়া আমি চবেই ঘৰলৈ যাবলৈ ওলাইছোঁ। কি কৰিম আৰু, আপোনালোকে যদি কাকৈ অহা নাই চবেই আহিবলৈ চেষ্টা কৰিব।